নমস্কাৰ বন্ধুসকল সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি মোৰ কাৰণে এটা বিশেষ দিন হয়। মই এটা ঠাইত যাবলৈ ওলাইছোঁ। দেখি গম পাইছে মই ট্ৰেইন ষ্টেচনত আছোঁ। ক'ত গৈ আছোঁ দেখাই আছোঁ। বন্ধুসকল ট্ৰেইন আহি গ'ল। এতিয়া আমি ট্ৰেইনত উঠিম। তো আপোনালোকে ভিডিঅ'টো চাই থাকে বুলি আশা কৰিছোঁ। ধন্যবাদ। তো বন্ধুসকল ট্ৰেইনত আহি যদি জালমুড়ি নাখাওঁ তেতিয়াহ'লে যাত্ৰা সফল নহ'ব। গতিকে এয়া আমি জালমুড়ি খাই আছোঁ। ভালে কৈছোঁ। তাকেতো এয়া জালমুড়ি খোৱাত ব্যস্ত। জালমুড়ি গৰম চাহ আহিব অলপ পিছত। বলেণ্ডাও আহিব, গৰম দেখাবও আহিব, চবেই আহিব আৰু আমি চাই থাকিম, খাই থাকিম। ফাইনেলি আহি পালোঁ গুৱাহাটী। এতিয়া যাম, বাছত উঠিম, মেইন পইণ্টত যাম। বন্ধুসকল এই পংকজক লগ পালোঁ, গুৱাহাটীৰ মেকআপ আৰ্টিষ্ট হয়। আমি এটা ঠাইত গৈ আছোঁ, তাৰপিছত আৰু ক'ত যাম আৰু দেখাম আৰু। বন্ধুসকল চাওক, আজি মই আহিছোঁ বহুত এয়া যিটো লুক আছে, অলপ পাছত মই লুকটো চেঞ্জ কৰিব আহিছোঁ। তো অকণমান এনেইতো শ্বুটিং কৰি থাকোঁ, মানে অলপ বেয়া লাগে। অকণমান মানে আগৰ চুলিখিনি মোৰ নাই আৰু এই চুলিখিনি মানে অকণমান কিবা এটা লুক দিবৰ কাৰণে চেষ্টা কৰিছোঁ। তো মোৰ লগত আছে এয়া পংকজ, মেকআপ আৰ্টিষ্ট হয়। তো তেখেতে লৈ আহিছে মোক। গুৱাহাটীত আছোঁ বৰ্তমান। তো নেক্সট লুকটো অহাৰ পাছত আকৌ দেখুৱাম আৰু হ'লে। বন্ধুসকল চাওক, মোক এনেকৈ মোৰ লুকটো চেঞ্জ কৰিলোঁ। চুলি অকণমান ডিজাইন কৰিলোঁ, চুলি অকণমান লগাই দিলোঁ। গতিকে মোৰ সম্পূৰ্ণ লুক চেঞ্জ হৈ গ'ল। বন্ধুসকল আচলতে আছে মোৰ আজি গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰত এটা অনুষ্ঠান আছে, য'ত তাত মই গীত পৰিৱেশন কৰিম। সেয়েহে মোৰ বাইদেউৰ লগত যাবলৈ ওলালোঁ। তো গৈ আছোঁ, দেখাই আছোঁ। তো বন্ধুসকল ফাইনেলি আহি পালোঁহি, য'ত দেখাব খুজিছিলোঁ আহা। তো এয়া চাওক, দূৰদৰ্শন কেন্দ্ৰত আহি পাইছোঁ গুৱাহাটী। মোৰ লগত আছে বাইদেউ, অনামিকা অনুপ্ৰিয়া বাইদেউ। তেখেতে মোৰ গুৰু হয়। তেখেতৰ লগত আহিলোঁ। প্ৰথম গান বাইদেৱে শিকাইছিলে মোক, ক্লাছিকেল। তাৰপিছত সেয়েহে আজি বাইদেউক লৈ কিনে আহিলোঁ ষ্টুডিঅ'ত। আজি প্ৰথম এটা সপোন পূৰা হ'বলৈ গৈ আছে। সৰুতে আশা কৰিছিলোঁ যে দূৰদৰ্শন, তো আজি আহি পালোঁহি। তো এতিয়া আমাৰ অলপ মেকআপ আৰ্টিষ্ট আহি পোৱা নাই, তাৰপিছত শ্বুটিং হ'ব, তাৰপিছত মেকআপ কৰিব, তাৰপিছত আমি গান ৰেকৰ্ডিং কৰিম। বন্ধুসকল চাওঁ মোৰ লুকটো কেনেকুৱা কৰি দিলে। এতিয়া মেকআপ হৈ গ'ল, তাৰপিছত এইবাৰ কিছু সময় পিছত ষ্টুডিঅ'ত যাম। চাৰিটা চাইছিলোঁ চাইছিলোঁ। আৰু এটা তোমাৰ নিজা মনত থকা ভাল গান এটা। তো বন্ধুসকল ফাইনেলি মই ৰেকৰ্ডিং ষ্টুডিঅ' হলত সোমালোহি। ইমান ডাঙৰ হল, মানে দেখি একদম নাৰ্ভাছ হৈ গৈছোঁ। তাতে আকৌ AC। তো মানে ইলেক্ট্ৰিচিয়ান আৰু মিউজিচিয়ান দাদাহঁতে সকলোৱে সজাই আছে, মিলাই আছে পজিশ্যনবিলাক, কেমেৰামেন পজিশ্যনবিলাক মিলাই আছে। বাইদেউ বহি আছে ইয়াতে। জীৱনত প্ৰথমবাৰ এনেকুৱা হলত সোমাইছোঁ, কেতিয়াও সোমোৱা নাছিল। সপোন আছিল, আজি সপোন পূৰা হ'ল। তো সেয়েহে গাবৰ কাৰণে অকণমান ভয়ো লাগিছে, ইমান কেমেৰাৰ আগত, ইমান ডাঙৰ ডাঙৰ কেমেৰা। তো চাই থাককচোন কি কৰিব পাৰোঁ।
তো বন্ধুসকল আজি আছিলে মোৰ ভিডিঅ'টো এয়াই আছিলে গতিকে যিসকলে মোৰ চেনেলত নতুন হয় প্লিজ ছাবস্ক্ৰাইব এটা কৰি দিবলৈ নাপাহৰিব আৰু লগতে লাইক এটা কৰি দিবলৈ নাপাহৰিব আৰু আকৌ নেক্সট এটা ভিডিঅ'ত লগ পাম তাৰে কামনা কৰি আজি মই জয়ন্তনীলে আপোনালোকলৈ এৰিছোঁ তো বাই বাই সকলোৱে ভাল থাকক জয় অসম ধন্যবাদ